Good morning friends, welcome to another video of my channel. আজি বুধবাৰ হয়। ৰাতিপুৱা কাম বন কৰি আজৰি মেলি হৈ পেলাই স্কুললৈ মাতিছিলে, স্কুললৈ গ'লোঁ। স্কুলতে ল'ৰাহঁতৰ বহি পত্ৰ জমা দিবলগীয়া আছিলে আৰু টেষ্টৰ ৰিজাল্ট দিয়া কথা আছিলে। স্কুলৰ পৰা আহি পাইছেহিহে। আজি ভাবিছোঁ সৰুকৈ ভিডিঅ' এটাকে কৰোঁ। প্ৰথমতে ঠিক আছে, প্ৰথমতে মই আপোনালোকক ইহঁতি পঢ়া স্কুলখনকে দেখুৱাই দিছোঁ, চাব তেতিয়াহ'লে। স্কুল মানে এখন হায়াৰ ছেকেণ্ডেৰী হয়। ক্লাছ 10ৰ পৰা পিছৰ ক্লাছবোৰ যি এড কৰা 2 বছৰমানহে, 1.5 বছৰ 2 বছৰমানহে হৈছে। এই অঞ্চলত বহুত ভাল স্কুল হয়, টিচাৰসকলো বহুত ভাল হয়, সকলো ভাল হয়। আপোনালোকে চাব তেতিয়াহ'লে। এইখিনিতে মই আপোনালোকক দুখনমান ফেমিলি পিকচাৰ দেখুৱাইছোঁ। ফেমিলি পিকচাৰ মানে দেউতাৰ ঘৰত পিকচাৰ দেউতা আছে, ভণ্টি, হাজবেণ্ড, আমাৰ ল'ৰা দুটা, ভণ্টি ল'ৰা, তাৰপিছত আমাৰ বোৱাৰীজনী অকণমানিটো আছে। ঠিক আছে, চাব তেতিয়াহ'লে। ভিডিঅ'টো ইমানেই আছিলে, এইখনতে চাওঁতে ধন্যবাদ।